কবিতাৰ শিৰোনাম গছ। কবি আচিফ ৰহমান। আবৃত্তি দিগন্ত বৰা। জ্ঞান থাকিলে গছ থাকিব, গছ থাকিলে প্ৰাণী। মানৱ জীৱ আমি প্ৰাণী, সঁচাই নেকি অজ্ঞানী? বিজ্ঞানৰ দৃষ্টিত আজি নতুন নতুন সৃষ্টি, লাভান্বিত দেশ আজি উৎফুল্লিত মন। নতুন পৰিকল্পনাই গঢ় লয় ক্ষণ প্ৰতিক্ষণ। গছ আমাৰ উশাহ হয়, অমূল্য সম্পদ। তাকে কাটি উদ্যোগ গঢ়িছোঁ, মাতিছোঁ কাৰ বাবে বিপদ? হাজাৰ প্ৰাণীৰ মাজত আমি সৰ্বশ্ৰেষ্ঠ মানৱ। প্ৰকৃতিৰ বুকুত লাত মৰা আমি অত্যাচাৰী দানৱ। হাতত এটি গছপুলি লৈ কেমেৰাত আজি বন্দী হৈছোঁ। ডাঙৰ ডাঙৰ শ্লোগান মাতি আনক আমি সকীয়াই দিছোঁ। নিজে কিমান হতাশ হ'লোঁ, কিমান তাৰ যত্ন ল'লোঁ। জ্ঞান থাকিলে গছ থাকিব, গছ থাকিলে প্ৰাণী। মানৱ জীৱ আমি প্ৰাণী, সঁচাই নেকি অজ্ঞানী? সজাগ হোৱাৰ সময় আজি, দুনাই নাপাম জগত। প্ৰকৃতিক ৰক্ষা কৰিম, ওলাই আহিম আগত। প্ৰকৃতিয়েই প্ৰাণীৰ প্ৰাণ, গছ ৰোৱা ৰক্ষা কৰা, তেহে থাকিব জীৱৰ জীয়াই থকাৰ দান।